সকলোকে নমস্কাৰ। আপোনালোকৰ সকলোৱে ভালনে? আমাৰ খুবেই ভাল। মই এতিয়া দোকানলৈ যাব লৈছোঁ। এতিয়া ৰাতিপুৱা হৈ থকা নাই দেই, আপোনালোকে ৰাতিপুৱা হৈছে বুলি নাভাবিব। এতিয়া কাৰণ 11:30মান বাজিলে। মানুহজনৰ দোকান খুলি আছে, মানে মই এইকেইদিন টোপনি ক্ষতি হৈ আছে যে অকণমান দেৰিকৈ যাম বুলি ক'লোঁ, কাৰণ মানুহজনৰ আজি অফিচ বন্ধ আছে সেইটো কাৰণে। তাকে এতিয়া মই দোকানলৈ যাওঁ আৰু জলকীয়া নাই বুলি কৈছে, জলকীয়াও লৈ যাওঁ সোনকালে 12টামান বজাত, কাৰণ স্কুল ছুটি দিব আজি শনিবাৰ যে। স্কুল ছুটি দিলে মানে কি হয়, মানুহজনে ইমান ভালকৈ বহুতে চিনি নাপায় ন, মুখে চিনি পায়। সেইটো কাৰণে মোৰ কাষ্টমাৰখিনি আকৌ বেলেগলৈ যাবগৈ নহ'লে, সেইটো কাৰণে মই অকণমান সোনকালে যাওঁগৈ। তাকে আপোনালোকক এই দোকানত গৈ দেখাই আছোঁগৈ দেই। এতিয়া মানে ৰুমত থাকিব পৰা নাই, জলকীয়া মানে মিক্সিত মাৰি দিলোঁ যে পূৰা নাক চাক জনাইছে, মানে অলপ কাহ আহি আছে। মই দোকান পাই গ'লোহি। এই আমাৰ প্ৰতিদেৱ যেনেকুৱা ৰ'দ দিছে, গৰম, কেনেকৈনো দোকানত থাকিম মই। চাওকচোন বাৰু ৰ'দটো কেনেকৈ ওলাইছে, গৰম কেনেকুৱা লাগিছে, মজা। ষ্টেণ্ডাৰ্ড দোকান দি আছে আজি কিন্তু মানুহটোৱে যে। ফুচকা খাওঁ দিয়া না, ষ্টেণ্ডাৰ্ড এইবোৰ সেনেকৈ কেলে থৈ দিয়া। টাউন ভিৰ দেখো। অকণমান বহি থাকিবলৈ কৈছে, মই অকণমান লাহেকৈ লাগি দিম। অকণমান দেৰিকৈ তেওঁ গুচি যাবগৈ, তাৰপিছতে মই লাগিম আৰু। স্কুল ছুটি হৈ গ'ল। এতিয়া স্কুল ছুটি দিছে যিহেতু মই নাই, এই মুনু বাইদেউ আছে, ফুচকা দি আছে। এইটো মাইনা চালিয়া হ'ল দেই। এই আমাৰ দোকানত ভিৰ চক স্কুল ছুটি দিয়া টাইমত। মই এতিয়া ৰুমলৈ আহি দিলোঁ, কাৰণ ভাত পানী চব বনাবলৈ আছে। এতিয়া শুনিছে নহয় নামৰ মাত, ওচৰৰ মানুহ ঘৰত সকাম হৈ আছে। লগতে এই গেটখন খুলি লৈছোঁ। আকৌ দোকানলৈ যাম, মানে কামখিনি কৰি আজৰি হৈ লওঁ, কাৰণ ভাত পানী একো বনোৱাই নাই, ভাত চাত বনাই লওঁ। আৰু কাপোৰ কেইটামান ধুবলৈ আছে, কাপোৰ চাপোৰ ধুই মেলি চাবোনকেইটাই থৈ আহিলোঁ। যা কোনে যাব এতিয়া, গধূলিকৈ লৈ আহিম আৰু। এতিয়া কাপোৰ ধুওঁ, ভাতখিনিকে বনাই মেলি কাঁহী বাচি থৈ মেলি যাওঁ আৰু দেই। দেৰি নকওঁ, মানে আকৌ মই যাবই লাগিব এতিয়া দোকান, সেইটো কাৰণে। এতিয়া সময় হৈ গ'ল 4:04 আৰু আমাৰ টাউন মানে কি হ'ল, মই কেতিয়াবাই আহিলোঁ, ভিডিঅ' বনাব পাহৰি থাকিলোঁ। আৰু যি গৰম পৰিছে, বনাবলৈ মন নাযায়, খালী ভৰিত ৰখি আছোঁ, খালী ভৰি। বাকীখিনি চবে আলোচনা কৰি আছে, কিবা বন্ধ দিব নি, কিবা হ'ব নি। বিহাৰী মাথা গৰম হৈ গৈছে। ক'ৰপৰা পইচা আহিব বুলিব। মইতো বন্ধ দিলে ভালেই পাম, ডাইৰেক্ট ঘৰতে গৈ যাম, ঘৰত থাকিমগৈ আৰু সেইদিন বিন্দাছ। কাষ্টমাৰ চাষ্টমাৰ নাই, এনেই থিয় হৈ ৰখি আছোঁ আৰু। মানুহজন তালৈ গ'ল, কাৰণ আজি ডেটৰ যিমান শনিবাৰ হওক, যি হওক, মানে ছেকেণ্ড ছেটাৰডে হওক, ফৰ্থ ছেটাৰডে হওক, মানুহজনটো খোলা থাকেই, যাবই লাগিব। সেইকাৰণে মই আহি দিলোঁ আৰু। আমাৰ কাৰোৱে কাষ্টমাৰ নাই, অকল মোৰ বুলিয়ে নহয়, চব উধৰপাৰ মুধলৈ। কিছুমানটো ফুচকাই ভৰাই দিছে। আমাৰ বিকাশ দাও আমনি লাগিছে। এইয়া সন্মুখত দেখিছে যে, এইয়া সিহঁতৰ ঘৰ মানে মানুহ মৰিলে কোনোবা। কেনেকৈনো এতিয়া দোকানত থাকিম তাকে ভাবিছোঁ। মানুহ একদম সন্মুখত থ'ব, দোকান চোকান বন্ধ কৰিলে তেহেঁতি চবেই। কোন ঢুকালে গম পোৱা নাই, সুধিলেহে গম পাম, কিন্তু নাযাওঁ আৰু এতিয়া। দোকানখন দিয়ে বেয়া লাগিব এতিয়া, সন্মুখত মানুহ, ইয়াৰ কেনেকৈ কাষ্টমাৰ খাব। বন্ধ কৰি দিবহে লাগিছে। ষ্টেচন আহিছোঁ দেই, আলহী জানিব আহিছোঁ। আমাৰ বা ভাগৰ মানুহজনৰ ভাইটি। আমি পাই গ'লোঁ দেই আলহী, লাষ্টকৈ পাবা। এতিয়া হৈ গ'ল 6টা বাজিলে, দেখিছে নহয়, অন্ধকাৰ হৈ গৈছে। বতাহ আহি গ'ল, কালি নিচিনা বৰষুণ দিব এতিয়া, দবা পিটা। কালি আমাৰ নাহৰকটীয়াত পূৰা বৰষুণ, আৰু একদম চাচনি যাওঁতে তাত বৰষুণেই নাই। চাই মোৰ হাঁহি আছে। সেয়াই আৰু, তাত পূৰা গৰম, ইয়াত একদম বৰষুণ, তেনেকুৱা দবা পিটা। ঐ, আমি
আমি এতিয়া গৈ আছোঁ আমগুৰি আলহীটো খবৰ যাব লাগিব যে উপায় নাই আৰু নেযাওঁ বুলি ভাবিলেও যাব লগা আছে বাৰু ভালেই পাওঁ যাবলৈ পালে আমি তিনিটা কি এৰি দিবা অঁ এইবাৰ মোৰ ব্লগ চাবি আকৌ গৈ লওঁ দে একদম তাত গৈ ভিডিঅ' বনামগৈ এই মোৰ পাপাই বা ভিন্দে জানে তাই এনেই এক্টিং দেখাইছে মাংস চাংস বনোৱা হৈ গ'ল ভাতো একদম এক কেৰাহী বনাইছে এক চৌ বনাইছে কিমানটা মানুহলৈ বনাইছে 17টামান আছো হয় নাই হিচাপ কৰিছিলো মানুহ আছো আমি 17টা আৰু এজনী অহা কথা আছিলে 18টা হ'লে বা আৰু এজনী আহিব নহ'ল মানে অকল আমাৰ বাই ভনী বুলিয়ে নহয় বাকী মানুহবোৰ মানে ধেৰ আছে সেইটো কাৰণে কি ধেৰ আৰু তাতে ধেৰ মানুহ থাকিও ভাল লাগে কিন্তু দেই ঘৰলৈ আহি মোৰ কিন্তু বহুত ভাল লাগে ধেৰ মানুহ থাকিলে বাহাতি থাকিলে আহোঁৱেই ইভাগে আজি আগতে খুব আহিছিলোঁ ঘৰলৈ খুব মনত পৰি থাকে আজিকালি অকণমান মনত পৰাটো কমিছে আৰু বাহাতি আহিলে কিন্তু একদম মই আহিমেই আৰু যেনেকৈ হ'লেও আহিম কিবা এটা এনেই ভাল লাগে ন বাই ভনীবোৰ লগ পালে সেইটো কাৰণে আমাৰ এজনীয়ে মাহ খাই মেলি কিতাপ পঢ়ি আছে এতিয়া হাঁহি দেখিছে নে তোক মাহ খালে কোনে বচাই কৈ দিয়ে মই হে মই বচাওঁ নাই তাইক মাহ খালে অকল মইহে বচাওঁ কাপোৰ কানি সলাই দিলোঁহি কাৰণ বহুত গৰম উঠিছে সেইটো অকণমান হাত দীঘল হ'লেও মানে এইটো কোমল হৈ চোলাটো ভালে পিন্ধি থাকিলে মই পিন্ধি আছে কিবা এটা কৈ আছে মোক নেদেখাবি একদম ভাত খাওঁতে আপোনালোকক দেখাই আছে এতিয়া আমি ভাত খালোৱে দেই মানে আধা খাওঁতে ভিডিঅ'টো কৰি দিছোঁ আমাৰ এইবোৰ দেখিছে নহয় ৰাইজ অকল বাহঁতৰ ঘৰৰ ওচৰৰ ছোৱালী নবৌ এইবিলাক আমাৰ প্ৰতিদেৱ আমাৰ লগত তলতে খাইছে আৰু আমাৰ ৰান্ধনী এই আমাৰ পিতাশ্ৰীয়ে ভাত নাখাওঁ কৈ আছে দেই গধূলি পৰ্বটো বৰ বেলেগ হয় নেপায় তোকে কৈ আছে তোকে চাই আছে কৈ দে আগত আমি ভাত চাত খাই লওঁ দেই ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ফ'ল' কৰি দিব দেই আজিলৈ আহিছোঁ বাই বাই কি দি দিম ভিডিঅ' ভিডিঅ'টো নিদিবলৈ কৈছে দি দিম শুনিছ নাই ভাত খাওক